নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ আছাম হেল্প ইউটিউব চেনেলটোলৈ তথা এইটো ভিডিঅ'টোলৈ। তো বলক আমি আজি আপোনালোকক নলবাৰী উৰবান কোঅপাৰেটিভ বেংক অফ লিমিটেডৰ 2018ত ওলোৱা IT অফিচাৰ পদৰ বিষয়ে এইটো ভিডিঅ'ত জনাম। তাতে কি কি আপোনালোকে আহৰ্তা লাগিব, আপোনালোকে কিমান দৰমহা হ'ব, সকলো কথা মই এইটো ভিডিঅ'ত জনাম। তো বলক আমি আৰম্ভ কৰোঁ। ইয়াৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 31 ডিচেম্বৰ। য'ত আপোনালোকৰ পোষ্ট আছে IT অফিচাৰ এটা পোষ্ট আছে, য'ত আপোনালোকৰ দৰমহা হ'ব 22,900 পৰা 40,925 টকালৈ প্লাছ এলাউন্স এজ পাৰ ৰুলছ হিচাপে আপোনালোকৰ দৰমহাটো বাঢ়ি যায় থাকিব। তো ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপোনাৰ শিক্ষাগত অৰ্হতা লাগিব। কেণ্ডিডেট হেভিং চিকিউৰ্ড এট লাষ্ট 60% মাৰ্ক ইন HSLC। হয় বন্ধুসকল, আপোনালোকৰ মেট্ৰিকত আপোনালোকৰ 60% আপ হ'ব লাগিব, মানে ফাৰ্ষ্ট ডিভিজন পোৱা হ'ব লাগিব। আৰু ফাৰ্ষ্ট ক্লাছ ইন MCA বি কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি ফ্ৰম ACTA এপ্ৰুভ ইনষ্টিটিউট। এখনৰ পৰা আপোনালোকে এখন কম্পিউটাৰৰ এখন চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ মানে কিমান আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, এইটো ইয়াত জনাইছে যে বেংক ড্ৰাফ্ট আপোনালোকে বেংকৰ ড্ৰাফ্ট কাটি আপোনালোকে 400 টকা পে' কৰিব লাগিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 200 টকা পে' কৰিলেই হ'ল। আৰু যদি আপুনি জেনেৰেল বা OBC কেটেগৰীৰ হয় তেতিয়াহ'লে 400 টকা পে' কৰিব লাগিব। হাউ টু এপ্লাই মানে আপোনালোকে কেনেদৰে আবেদন জনাব। আবেদন জনাবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আপোনালোকে নিজে বনাই ল'ব লাগিব, য'ত আপোনালোকৰ নাম ঠিকনা সকলো য'ত আপোনালোকে দিব পাৰে। আৰু দ্বিতীয়তে আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেটখন দিব পাৰে। আৰু ইয়াতে লিখা আছে যে এক্সপিৰিয়েঞ্চ অফ লাইন কাষ্ট চাৰ্টিফিকেটো দিব পাৰে। কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিবই। আৰু ইয়াতে পঠাই দিব লাগিব এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। আৰু আপোনাৰ এভাৰেজটো যদি ভালদৰে চাব বিচাৰে তেনেহ'লে ইয়াতে ক্লিক কৰক, ক্লিক হিয়াৰত। মই এই পষ্টটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম মোৰ ভিডিঅ'ৰ। তো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।